हेलो गाइस नमस्कार पुनः स्वागत जनाइছোঁ আপোনালোকক মই অন্য এটা ভিডিঅ'লৈ মই আজি আছোঁ গুৱাহাটীৰ পল্টন বজাৰত আছোঁ ইয়াত আজি অসম ৰাজ্যিক পৰিবহণৰ সাধাৰণ পৰিষদৰ সভা ইয়াত আয়োজন কৰা হৈছে তাৰ আগমুহূৰ্তত আপোনাৰ ইয়াত শিবিৰ উদ্বোধন কৰা হৈছে বন্তি প্ৰজ্বলন কৰা হৈছে সকলোখিনি মই ইয়াত আপোনালোকক আগ দেখাবলৈ চেষ্টা কৰিছোঁ শিবিৰ মুকলি কৰিবলৈ লৈছোঁ মই তাত যদি কিবা ভুল আমাৰ হৈছে আপোনালোকে এইবিলাক নাভাবিব সৰু সুৰা কথা আৰু যদি কিবা অসুবিধা হয় জনাব আৰু মই এটাই অনুৰোধ কৰিছোঁ যে মিটিংখন যাতে এটা শৃংখলাবদ্ধ হৈ আমাৰ যিটো নিগমৰ স্বাৰ্থত যিটো আমাৰ কৰ্মচাৰীৰ স্বাৰ্থত যদি আমি গৈ কাম কৰিবলৈ যাওঁ সেই ভগৱানৰ ওচৰত মই আল্লাহৰ ওচৰত প্ৰাৰ্থনা জনাই মই আজি শিবিৰ মুকলি কৰিবলৈ মই ফুটা কাটিবলৈ আৰম্ভ কৰিছোঁ परिवहन निगम कर्मचारी जिंदाबाद 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 श्रमिक ঐক্য এক हो श्रमिक ঐক্য এক हो राज्य परिवहन कर्मचारी जिंदाबाद 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 এফালে ইয়াতে আপোনাৰ বন্তি প্ৰজ্বলন কৰি থকা হৈছে বন্তি প্ৰজ্বলন কৰাৰ পিছত মই আপোনালোকক দেখুৱাই আছোঁ শিবিৰবিলাক কেনে ধৰণে শিবিৰবিলাক ৰাখিছে এয়া শিবিৰবিলাক দেখিছে বহুত দূৰ দূৰণিৰ পৰা শদিয়াৰ পৰা ধুবুৰীলৈকে যিমানবোৰ আছে অসমত সকলো শাখাৰ পৰা আহি ইয়াতে জীয়াবৰ কাৰণে শিবিৰ বনাই দিয়া হৈছে ইয়াতে থাকিব পাৰিব ৰাতিটো ইয়াত থাকি আৰু লগতে আপোনাৰ খোৱা বোৱাৰ ব্যৱস্থা কৰা হৈছে মই খোৱা বোৱাৰ ব্যৱস্থাটো মই আপোনালোকক দেখাই দিম কেনে ধৰণে তেখেতলোকে খোৱা বোৱাৰ ব্যৱস্থাটো ৰাখিছে যিহেতু হোটেলত খাবলৈ অসুবিধা হ'ব সেইকাৰণে নিজৰ ফালৰ পৰা কমিটিৰ ফালৰ পৰা মানে মিটিঙতে ভাতটো খোৱা বোৱাৰ ব্যৱস্থা কৰিছে গতিকে এইবিলাক শিবিৰ ইয়াতে ধুনীয়াকৈ বনাই দিয়া হৈছে এইবোৰ দেখিছে গাৰু বেড কভাৰ বেডশ্বীট সকলোখিনি ৰখা হৈছে আৰু খোৱা বোৱা ব্যৱস্থাটো হৈছে আপোনাৰ এয়া সকলোখিনি বস্তু তেখেতলোকে যা যোগাৰ কৰি লৈছে কাৰিকৰ লগাই দিছে কাৰিকৰ লগাই ইয়াত আপোনাৰ কাৰিকৰে বনাই আছে আৰু তেখেতলোকৰ সময়মতে আৰু খানাটো দিয়া হ'ব সেই তেখেতলোকে সেইটো ঘোষণা কৰি দিছে গতিকে ভাত বিচাৰিলেই ভাত নাপাব বুলি কৈ দিছে গতিকে এনেকৈ ধৰণে ধুনীয়াকৈ সকলোখিনি যা যোগাৰ কৰি তেখেতলোকে মিটিংখন অতি সুন্দৰৰূপে আয়োজন কৰিছে তাৰপিছত এয়া দেখিছে এয়া খাই আছে ধুনীয়াকৈ সকলোৱে খাই আছে এইফালে আপোনাৰ মিটিং এতিয়া আৰম্ভ হ'ব ইয়াতে সকলোখিনি ঘোষণা কৰা হ'ব প্ৰতিনিধিসকল ইয়াতে বহিছে যিসকল ইয়াত প্ৰতিনিধি আছে ইয়াত 125 জন প্ৰতিনিধি আছে 125 জন প্ৰতিনিধিয়ে ভাগ্য নিৰ্ণয় কৰিব আজি প্ৰেচিডেণ্ট ছেক্ৰেটাৰী গতিকে আহক আমি কেনেধৰণেনো তেখেতলোকে এই একদম গণতান্ত্ৰিকভাৱে এই প্ৰক্ৰিয়াটো আগবঢ়াইছে তেখেতলোকে গতিকে কেনেধৰণে আগবঢ়াইছে কেনেধৰণে কৰিছে সকলোখিনি আমি চাই যাওঁ আহক আপোনালোকে যাক পছন্দ কৰে তেওঁ এগেইনষ্টত এটা ৰাইট চিন দিলে হ'ল এয়া দেখিছে প্ৰত্যেকজনে আপোনাৰ নিজৰ ভোট সাব্যস্ত কৰিবৰ কাৰণে লাইন লাগিছে ভোট ইজনে এজনকৈ সকলোৱে ভোট দিব পাৰিব বেলট পেপাৰ ভোট চিষ্টেম কৰি দিয়াটো চিষ্টেম কৰিছে এয়া দি আছে ভোট দি আছে আৰু এইফালে আপোনাৰ ভোট দি শেষ হোৱাৰ পিছত ইয়াৰ যিসকল অফিচাৰ আছে অফিচাৰসকলে সব কাউণ্টিং কৰি আছে কোনে কিমান ভোট পাইছে একেলগে অলপ পিছতে আপোনাৰ আকৌ ঘোষণা কৰি দিব কোন জিকিছে কোন হাৰিছে গতিকে এয়াই আপোনাৰ এনেধৰণে STW যিখন আপোনাৰ মিটিং আজি হৈছে গণতান্ত্ৰিক ৰূপত হৈছে এয়া ছাৰসকলে এতিয়া ঘোষণা কৰিব কোন জিকিছে কোন আজি অসম ৰাজ্যিক পৰিবহণ কৰ্মচাৰী সন্থাৰ প্ৰতিনিধিবৰ্গ আমি আজি ইয়াত এটা সাংঘাতিক ডাঙৰ কাম আমি সম্পন্ন কৰিলোঁ যিটো বিজয়ী প্ৰাৰ্থীকেইগৰাকীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ লগতে আমি যিকেইগৰাকী প্ৰাৰ্থীয়ে পৰাজয় বৰণ কৰিছে তেওঁলোককো আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আমাৰ বিজয়ী প্ৰাৰ্থীকেইগৰাকীক মঞ্চত আমন্ত্ৰণ জনাইছোঁ আৰু বাকী আমাৰ প্ৰতিনিধিসকলক বহিবলৈ অনুৰোধ জনাইছোঁ আজি অসম ৰাজ্যিক পৰিবহণ কৰ্মচাৰী সন্থাৰ প্ৰতিনিধিবৰ্গ জিন্দাবাদ 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 জিন্দাবাদ
এয়াই আছিল আপোনাৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ STW কমিটি গঠন কৰাৰ প্ৰক্ৰিয়া আছিলে। এয়াই এনেধৰণে আছিলে। গতিকে আজিলৈ আহিছোঁ, পুনৰ লগ পাম মোৰ অন্য এটা ভিডিঅ'। চেনেলটোলৈ যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিব। ধন্যবাদ। জয় আই অসম।